এতিয়া এইপিনে দেখিবলৈ পাই আছে মানে লেগ পিচ ধুনীয়াকৈ মছলা চছলা লগ এতিয়া মুঠতে মানে এইপিনে লেগ পিচ কেইটা দিয়া হৈ গ'ল মানে দি আছে আৰু এইপিনে ক'বলৈহে ভাল টকা পইচা সকলো নহয় বুলি কিন্তু টকা পইচা নহ'লেহে গম পোৱা যায় জীৱনটো চলিবলৈ কিমান জটিল নমস্কাৰ জনাই সকলোকে স্বাগতম জনালোঁ ৰাতিপুৱাই মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ মই ৰাতিপুৱাই আশা কৰোঁ সকলো খবৰ খাতি ভালে চাগে আৰু ৰাতিপুৱা সময়ত পূৰা বেলিটো ওলাই আছে এতিয়া মানে ঠাণ্ডা হৈছে সেই টুপিটো পিন্ধি লৈছোঁ আৰু এতিয়া যিহেতু ঠাণ্ডা অকণমানকৈ যাবও হৈছে এতিয়া ফেব্ৰুৱাৰী মাহটো সোমালে ফেব্ৰুৱাৰী মাহ একদম লাষ্টত আৰু অকণমান গৰম লাগে ৰাতিপুৱা সময়তে অকণমান ঠাণ্ডা লাগে বাকী দিনটো বাৰু গৰম লাগে আৰু এতিয়া বাগানৰ মানে আহিছোঁ যিহেতু অকণমান বাগানখন চাওঁ দিনটো ওলাই যাওঁ আৰু বাগানত সোমাবলৈ সময় নাপাওঁ এতিয়া বাগানখন অকণমান পোখা মাৰিবলৈ হৈছে পাত ছিঙিবলৈ হ'ব লাহেকৈ আৰু এইকেইদিন বৰ বেছি এটা ভালকৈ ভিডিঅ' দিবলৈ পৰা নাই কাৰণ কামলৈ গৈ আছোঁ এইকেইদিন আৰু অকণমান বিহু আহি আছে যিহেতু বেছিদিন নাই টকা পইচা হাতত নাই টকা পইচা গোটাব লাগিব এইপিনে বাগানখন পূৰা এতিয়া পাত ওলাব সেউজীয়া হ'বগৈ এতিয়া ভাল লাগিব এইপিনে অকণমানকৈ পোখা মাৰিছে এয়া দেখিবলৈ পাইছে সৰু কলি ফকাচ এয়া দেখিবলৈ পাইছে আৰু আপোনালোকৰ ঘৰৰ বাগান আপোনালোকৰ ঘৰত যদি বাগান আছে পোখা মাৰিছে নাই মই আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাইজ এইখিনিতে ক'বলৈহে ভাল টকা পইচা সকলো নহয় বুলি কিন্তু টকা পইচা নহ'লেহে গম পোৱা যায় জীৱনটো চলিবলৈ কিমান জটিল আৰু এয়াই দেখিবলৈ পাইছে আমাৰ বাগানখন আৰু কি ক'ম এতিয়া যিহেতু হাতত টকা পইচা নাই আৰু এইকেইদিন বাগানখন যিহেতু কাটি দিলোঁ চব দিবলগীয়া হৈছে আৰু দুদিনমান হ'লে কি যাতে আহিব চাগে এবাৰ চাওঁ বাগানৰ ৰেট কিন্তু কেনেকুৱা হয় আৰু কি হয় কি নহয় পিছতহে গম পাম এইপিনে কাটি দিলোঁ DS এইপিনে MS এইপিনে হাৱাই তো এয়াই এতিয়া যাওঁ ঘৰত মইনা কলেজ যে ভাত চাত বনাইছে যিহেতু মই কামতো যাব লাগিব আৰু কি কৰিম কামটো যাবই লাগিব কাম নগ'লে মানে হাতত টকা পইচা নাথাকে আৰু হাতত টকা পইচা নাথাকিলে কি হ'ব জীৱনটো চলিবলৈ কিমান কঠিন আপোনালোকে হয়তো জানেই ক'লেও শেষা কথা আৰু এইখিনিতে জীৱনত এনেকুৱা এটা পৰিস্থিতিত আহি গৈছোঁ যে য'ত নেকি কান্দিব খুজিও হাঁহিবলগীয়া হৈ যায় এতিয়া যাওঁ ঘৰত ভাত পানী খাই আকৌ কামলৈ যাব লাগিব আৰু আজি যিহেতু টেডি ডে তো ভাবিছোঁ অকণমানকৈ মইনা কলিজাক ছাৰপ্ৰাইজ এটা দিম বুলি কি ছাৰপ্ৰাইজ দিম চাই থাকিব আপোনালোকে ভিডিঅ'টো একেলগে দিব পাৰোঁনে নোৱাৰোঁ ছাৰপ্ৰাইজটো চাই থাকক তো গাইজ এতিয়া জুইশালত আহিলোঁ এইপিনে দেখিবলৈ পাইছে অমিতা কাটি আছে এজনী তাৰপিছত এতিয়া অমিতা জুইশালত বহি আছে জুই নাই কাৰণ এইপিনে ভাত বনাই থৈছে যিহেতু ভাতখিনি হ'লগৈ চাগে তো অকণমান তলৰ পিনে তাপটো দি দিছোঁ আৰু মুখ চুখ ধোৱা নাই মই এতিয়ালৈকে এতিয়া মুখ চুখ ধুই কিনে ধুনীয়াকৈ ভাত খাই মেলি আৰু যাম আৰু নিজৰ কামলৈ যাব লাগিব যিহেতু আৰু এতিয়া এইপিনে দেখিবলৈ পাইছে ইয়াত ধানখিনি আছে যিহেতু ধানখিনি ভৰাব লাগিব এই বস্তাটোত আৰু শুকুৱাই থৈ দিছিলে ইয়াতে কালি ৰাতিপুৱা যাওঁতে মানে কাম যাওঁতে উলিয়াই দিছিলোঁ এতিয়া এই ধানখিনি ভৰাই পিনে বান্ধিবলৈ লৈ যাব লাগিব সময় নহয় আজি বান্ধিব যাবৰ কাৰণে চাউলো নাই কৈছে তো সময় উলিয়াই কিনে যাব লাগিব বান্ধিবৰ কাৰণে এইটো ভৰাই লৈ চাউল মানে আৰু এইপিনে এতিয়া কাঁহী বাতি ধুই আছে আমাৰ এজনী আৰু মই এতিয়া এইপিনে হাতত ব্ৰাছডাল লৈ কিনে এতিয়া মুখ চুখ ধুই কিনে ধুনীয়াকৈ আহি গ'লোঁ আৰু এতিয়া ভাত খাবলৈ বহিছোঁ আৰু ৰাতিপুৱা ভাত খাব লাগে আমাৰ গাঁৱলীয়া মানুহ যিহেতু ৰাতিপুৱা নাখালে নহয় ৰাতিপুৱা ভাত সাঁজে খাওঁ লোকে ব্ৰেকফাষ্টত কিবা কিবি খায় আৰু কিছুমানতো এতিয়ালৈ শুইও উঠা নাই চাগে এতিয়ালৈকে মানে 7:30 বাজিছেহে এতিয়া সেয়েহে মই ভাতকেইটা ফটাফট খাই মেলি যাব লাগে কামলৈ খাই লওঁ কৃষ্ণ কচু আলু Many hours later. আৰু গাইছ এতিয়া কামৰ পৰা আহি পুৰা বহি আছোঁ জুইশালতে অথনিয়ে পালোহি কামত এতিয়া জুই পুৰাই আছোঁ আৰু এইপিনে আমাৰ
মানে শহাপহুটোক গাখীৰ খুৱাই দিছিলোঁ। ইয়াত দেখিবলৈ পাইছে গাখীৰ দিনটো খাবলৈ পোৱা নাছিলে চাগে। এই পিনে এইটো সোমাই আছে শহাপহুটো, যিহেতু হাবিতে পাইছিলোঁ ন, তো এতিয়া মূলা এটা দিছোঁ খাবৰ কাৰণে। এই ওলাই যাব নালাগে, ওলাই যাব বিচাৰে। আৰু এতিয়া চাহ তাহ খাই কিনে বহি আছোঁ এনেকৈ। আমাৰ এজনে এতিয়া চাকি তাকি জ্বলাই কিনে বহি আছে এনেকৈ। দেখাই দে মুখখন দেখাই দে। আৰু এতিয়া দোকানফালে যাওঁ, অকণমান কিবা এটা লৈ আহোঁগি খাবলৈ, মানে চব্জি নাই যিহেতু। আৰু আজি শনিবাৰ আছিলে, শনিবাৰ দিনা যিহেতু মই কামতে গৈছিলোঁ ন, সেইটো কাৰণে বজাৰত যাবলৈ নহ'ল। আমাৰ গৈছিলে গাহৰি নেপালে চাগে। আৰু এতিয়া মই যাম ব্ৰইলাৰ চইলাৰ কিবা এটা পাওঁ যদি লৈ আহোঁগি, যিহেতু মানে একো নহ'লে মানে মাংস কিবা এটা নহ'লে মানে ভাতটো নেযায় যিহেতু। এতিয়া যাওঁ। আৰু এইপিনে টিলিক বিলিককৈ চাই আছে, ওলাই যাবৰ কাৰণে চাই আছে। এইটো চাওক, ওলাই যাবৰ কাৰণে চাই আছে। এই গাখীৰখিনি ইয়াতে থৈ দিওঁ, পিছত খাব। তো এতিয়া মই দোকান যাওঁ, দোকানৰ পৰা আহি ডাইৰেক্ট ঘৰতে লগ পাই আছোঁ। ফাইনেলি গাইজ দোকানৰ পৰা আহি গ'লোঁ। ইয়াত দেখিবলৈ পাইছে লেগ পিচ দুটা লৈ আহিলোঁ, দুটা মানে ঢেৰ লৈ আহিলোঁ। এইপিনে মইনা কলিজাই তেল দি থৈছে কেৰাহীত, আৰু এতিয়া মই মছলা চছলা লগাই মুঠতে লেগ পিচকেইটা ধুনীয়াকৈ আজি সন্ধিয়া সাজটো খাম। মুঠতে আমি 3টা আছোঁ যিহেতু ঘৰত, 3টা লেগ পিচ লৈ আহিছোঁ ধুনীয়াকৈ। এতিয়া মই মছলাখিনি দি কিনে সানি আছোঁ। এতিয়া দেখিবলৈ পাইছে মইনা কলিজাক কেমেৰা কৰিবলৈ দিছোঁ, মই ধুনীয়াকৈ বনাই আছোঁ। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়া এইপিনে দেখিবলৈ পাইছে মানে লেগ পিচকেইটা ধুনীয়াকৈ মছলা চছলা লগাই শেষ হ'ল। তাৰমানে মোক একদম খাইটিং লাগিছে দেখিবলৈ পাইছে। এতিয়া ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি দিম। আৰু এয়া মই দেখাই দিছোঁ আপোনালোকক, একদম পূৰা খাম লাগি গৈছে। মই মইনা কলিজাক দেখাই দিছোঁ, এয়া দেখিবলৈ পাইছে। আৰু এয়া এইপিনে পিঁয়াজ ৰচুন মানে সকলোবোৰ দি দিলে, লগত বিলাহী দুটা। আৰু এইপিনে আছে লেগ পিচকেইটা, মানে মইনা কলিজাই বনাই আছে। এইপিনে এইজনী একদম পূৰা বহি কিনে বনাই আছে ধুনীয়াকৈ। এতিয়া মুঠতে মানে এইপিনে লেগ পিচকেইটা দিয়া হৈ গ'ল, মানে দি আছে এইপিনে। আৰু এইপিনে 2টা লেগ পিচ, 2টা নহয় 3টা লেগ পিচ এয়া দেখিবলৈ পাইছে। কি কালাৰ মজা আহিছে নহয়, এয়া দেখিবলৈ পাইছে। একদম পূৰা অকল লেগ পিচ, ডাঙৰ লেগ পিচকেইটা খাই কি মজা লাগিব। এতিয়া বনাই আছে আমাৰ মইনা কলিজাই। আৰু ইয়াত বৰ বেছি মছলা দিয়া নাই, অকল ৰচুন পিঁয়াজ আদা এনেকৈ কিবা কিবি দিয়া আছে। আৰু বিলাহী আছে, যিহেতু কালাৰটো খুব ধুনীয়া উঠিছে। মানে এইটো আমাৰ লেগ পিচ ধুনীয়াকৈ বনি আছে। এইপিনে দেখিবলৈ পাইছে পূৰা একদম ডিলিচিয়াছ, মানে গ্ৰেভি কি মজা উতলি আছে। খুব মজা লাগিব খাই কিনে। সেইপিনে চাওক, এইটো ডাঙৰ লেগ পিচ, সেইপিনে এইকেইটা পূৰা বঢ়িয়াকৈ বনাই আছে দেই। কেনেকুৱা লাগিব খাই? এটা উলিয়াই কিনে দেখাই দে, এটা উলিয়াই কিনে দেখাচোন দাঙি কিনে। পূৰা একদম মুখৰ পৰা পানী ওলাই গৈছে। পূৰা ধোঁৱা জুইত বনোৱা মজাই বেলেগ খাবৰ কাৰণে। মাংসটো নমাই দিলে এতিয়া। এইপিনে ভাত ওলাই ৰেডি হৈ আছে, এইপিনে এটা মাংস উলিয়াব, তাতে লেগ পিচ খাম। আৰু আপোনালোকক দেখাই দেখাওঁ ভাত খোৱাটো। তাৰপিছত এইপিনে সকলোৱে কাঁহীয়ে লেগ পিচ আহি গ'ল। এইটো মোৰ লেগ পিচটো এক কামো মজা হৈছে। এইপিনে কিছু বনাইছা দেই তুমি। আৰু এতিয়া গাইজ ধুনীয়াকৈ খাই লো আৰু।